সো ভিডিওটো কৰ পৰা আৰম্ভ কৰং তাকে অলপমান চিন্তা লাগি গৈছে গধূলিও হ'ল অহা মোৰ টাইম হ'ল অলপ মানে আজি কেছটো কি হ'ল মই যে পৰহি দিনাখন পাহাৰত গৈছিলোঁ তাতে আপোনালোকক ৰবৰ বাগানখন দেখুৱালো প্লাছ ৰবৰ কাটিং কেনেকৈ কৰে চ' কেনেকৈ চিট বনাইছে এই বাগানখনৰ পৰা এটা দুটা লাৰু পিচ লৈ আছিলোঁ তাৰে এটা মই লৈছোঁ ইয়াতে জ্বলাই চাম ৰবৰটো কেনেকৈ জ্বলে অ'কে তো মোৰ লগত যোগাৰটো আছে দেখুৱাই দিছোঁ দিছ ইজ মেচ অ'কে হৈ দিছোঁ মই দিছ ইজ ৰবৰ মানে ইয়াক পেকেটত লৈছোঁ অ'কে কিবা এটা চেণ্ট ওলায় বা একদম দুৰ্গন্ধ ৰাবাৰ হয় ন তো একো নাই আজি জ্বলাই দিম তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক অ'কে লেটছ গো ষ্টাৰ্ট দিছ ইজ গাইজ মই এইটো পাহাৰৰ পৰা লৈছিলোঁ স্ক্ৰেপ চ' বকুল ভাইৰ লগত পাহাৰত গৈছিলোঁ পৰহি দিনা এইটো কেনেকৈ প্ৰডাকশ্যন কৰে চ' দেখুৱাই দিছোঁ মই ইউটিউবত দিয়া আছে চ' চাই ল'বা মই লিংকটো ডিছক্ৰিপশ্যনত দিম অ'কে স্ক্ৰেপ মানে ৰৈ যোৱা শুকান এইটো লাৰু কৰি লৈছোঁ মই অ'কে চ' ইয়াক আজি ফায়াৰিং কৰি চাম ইয়াক আজি জ্বলাই চাম মেচৰ লগত অ'কে চ' কিমান পাৱাৰ ইয়াৰ চাম অ'কে অ' মাই গড দিছ ইজ গাইজ ৰবৰৰ জুই মানে ভালকৈ শুকাও নাই সেইকাৰণে জ্বলা নাই লাগিলে বেয়াকৈ লাগি যাব ইয়াৰ একো টেনশ্যনে নাই মই তাৰমানে পথাৰতহে এই কামটো কৰিছোঁ চ' আপোনালোকে কিন্তু কতো নকৰিব দেই পথাৰত হওক য'তে নহওক ধৰ ছেফটি চাই কেনে কৰিছোঁ ইয়াতে ওচৰত চা পানী আছে পুখুৰী পাৰ অ'কে চ' ওচৰত একো ধানৰ খেৰ চেৰ নাই যদি আপোনালোকে পথাৰত কৰে নহয় ধানৰ খেৰৰ ওপৰত গোটেই ধান চান জুই লাগি যাব কাবাৰ চ' যাতে এইটো ভুল নকৰা অ'কে চা না কেনেকৈ জুই কেনেকুৱা চা না অৰিজিনেল গাছৰ পৰা আমাৰ পিয়ৰ ওলাই নি কেনে ইয়াতে স্ক্ৰেপ জ্বলাই চাইছোঁ যে টেষ্টিং কৰিছোঁ চা কেনেকৈ জ্বলে কি মাল এইটো চা না কি আমেজিং ফায়াৰ চিটকিচি হাতত সৰু সৰু ফায়াৰিং হৈ আছে চিটকিচি অ'কে গাইজ চ' ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ চ' যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা অ'কে চ' আজি কাৰণে বাই বাই টাটা লগ পাম নেক্সট ভিডিঅ'